নমস্কাৰ আজি সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। আজি মই বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে মোৰ মানুহজনীক এটা গিফ্ট দিম। এয়াও পুলি লৈ আহিছোঁ। মানুহজনীয়ে পুলি গছৰ পুলি ফল এইবিলাক খাইছে কৰি খুব ভাল পায়। নিচিনা মোৰ ঘৰটো মানে আমাৰ ঘৰটো কেনেকৈ কি কৰিছে সেইবোৰ দিছে। গোটেই ভিতৰতো আছে গোটেইবোৰ তাই কৰি থাকে। সেইবোৰ এতিয়া ওপৰত যাব নোৱাৰে, গোটেইখন কৰি থৈ দিছে তাই যিহেতু এইবোৰ কৰি থাকে আৰু নাই মাইকী মানুহবিলাকক এইবিলাক কৰি খুব ভাল পায়। এইবোৰ কি গছ এইবোৰ চব এইবোৰ ট্ৰাই কৰিছে। সেইকাৰণে গছ আজি বিশ্ব পৰিৱেশ দিৱস কাৰণে মই লৈ আহিছোঁ তাইৰ কাৰণে গছৰ ছাৰপ্ৰাইজ এইবোৰ দিছে। কি কৰিছা তুমি? এইবোৰ কৰি আছে চব, এইবোৰ ভোট জলকীয়া এইবোৰ কৰি থাকে তাই ঘৰত। এইবোৰ বিলাহী লাগিছে দিছেনে? খাওঁ, আমাৰ দুটালৈ হৈ যায় আৰু বিলাহী খালোঁ 1 কেজি ছিঙিলোঁ। এই মচন্দৰীজন গোটেই এইবোৰ ঘৰলৈ গৈছে। এইবোৰ দিছেনে মচন্দৰী কৰি লৈছোঁ যিহেতু জেগা কম মানে এনেকৈ কৰি দিছোঁ। আমি এতিয়া ওপৰত এইটোতে ইয়াতে গছ যি আনিছোঁ এইবোৰ দিছে নাই? তোমালোকে কি আনিছোঁ তুমি চোৱাই নাই। এইবোৰ দিছে নাই? গছ পুলি কি গছ পুলি দিলা? কৈ দিয়া তুমি চিনি পোৱা নহয়। এইটো হৈছে মধুৰি। জাতটো অলপ বেলেগ কি বাৰু? এইটো বাহিৰৰ হয়। মই কৈছোঁ যে ছাতৰ ওপৰত দিব পাৰিম নে নোৱাৰিম, কৈছে পাৰিব, বেছি ওখ নহয় বোলে, চাপৰতে লাগে। আৰু এইটো চোৱাচোন বগী যাম। এই দুইটা চাপৰতে লাগে নেকি? চাপৰতে লাগে বুলি কৈছে আৰু ঠিক আছে চাওঁচোন দি চাওঁ। আজি গছটো দিয়াৰ কাৰণে আজি 5 জুন। নমস্কাৰ, আচলতে আপোনালোক সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু মোৰো এইটো সৌভাগ্য মিলিছে, মানুহজনে আচলতে আনি দিছে। এটা হৈছে মধুৰি আৰু এটা হৈছে বগীজামু। গতিকে এতিয়া যিহেতু গছটো আমি ৰোপণ কৰি লওঁ, আপোনালোককো আহ্বান জনাওঁ যে আহক আমি আটায়ে মিলি গছপুলি ৰোপণ কৰি আমাৰ পৃথিৱীখন সুৰক্ষিত আৰু শুৱনি কৰি গঢ়ি তোলোঁ। আপোনালোকে বাৰু আজিৰ দিনত গছপুলি ৰোপণ কৰিলেনে? কি গছ ৰুলে এবাৰ কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব দেই। পুনৰবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।